Welcome friends, আজি বাটাৰ চিকেন বনাও হওক। বাটাৰ চিকেনৰ কাৰণে মই এটা বাউলত অলপমান চিকেন লৈ লৈছো। তাৰ পিছতে দিলো মই অলপমান দৈ, তাৰ পিছত দিছো লাল মিৰ্চ, গৰম মছলা আৰু অকণমান তেল ইয়াত দি দিম। তাৰ পিছতে দিছো নিমখ আৰু এটা কণী ভাঙি পেলাই মই ভালকৈ এইখিনি সানি লৈ এতিয়া মেৰিনেট হ'বলৈ অলপ সময় ৰেষ্টত থৈ দিছো। তাৰ পিছতে গ্ৰেভিৰ কাৰণে মই এখন পেনত দুটা টমেটো কাটি ললো। তাৰ পিছতে দুটা ডাঙৰ পিয়াজ কাটি লৈছো আৰু আদা নহৰু এনেকৈ অকণমান সময় মই এইখিনি সিজাই ল'ম। এয়া চাওক, পানী অকণমান দি পেলাই আকৌ মই অকণমান সিজাই লৈছোঁ। সিজাই লৈ পেলাই মই এটা গ্ৰাইণ্ডাৰৰ জাৰত ভৰাই ল'লোঁ। তাৰপাছতে ইয়াত এখন কেৰাহীত ধনিয়া, জিৰা, লং, ইলাইচি আৰু ডালচেনি এইখিনি সকলো একেলগে মই এটা স্মুথ পেষ্ট বনাই ল'লোঁ। তাৰপিছতে মই এতিয়া চিকেনখিনি ফ্ৰাই কৰিবলৈ এখন পেনত অলপমান তেল দিলোঁ। তেল দি পেলাই এনেকৈ চিকেনখিনি অলপ অলপকৈ দি লৈছোঁ। এয়া চাওক, মই আকৌ ওলটাই দিছোঁ। এনেকৈ অলপ সময় মই এইখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিম। এয়া চাওক, মোৰ ফ্ৰাই হৈছে। এতিয়া মই এনেকৈ এখন থালত উঠাই ল'ম। তাৰপাছতে এটা কেৰাহীত মই অলপমান বাটাৰ দিলোঁ। বাটাৰখিনি মেল্ট হোৱালৈকে মই এনেকৈ লৰাই ল'লোঁ। তাৰপাছতে মই টমেটোৰ যিটো পেষ্ট বনাইছিলোঁ সেইটো মই ইয়াত দি দিলোঁ। এতিয়া চাওক, মই এনেকৈ অকণমান লৰাই লৈ পেলাই এনেকৈ 2 মিনিটমান সময়ৰ কাৰণে থৈ দিম। তাৰপাছতে দিছোঁ মই অলপমান চিকেন মছলা। এয়া চাওক, মই চিকেন মছলা দি অকণমান লৰাই দিলোঁ। তাৰপাছতে ইয়াত আকৌ দিম মই অকণমান নিমখ সোৱাদ অনুসৰি পেলাই আৰু দিম এতিয়া হালধি অকণমান। এয়া চাওক, সকলোখিনি দি মই এনেকৈ অকণমান সময় লৰাই ল'ম। মোৰ গ্ৰেভিটো প্ৰায় ৰেডি হৈছেই। এনেকৈ অকণমান তেল ওলোৱালৈকে মই এইখিনি লৰাই ল'লোঁ। তাৰপাছতে এতিয়া চিকেনখিনি মই ইয়াত দি দিলোঁ। এয়া চাওক, মোৰ চিকেন বাটাৰ মছলা প্ৰায় ৰেডি হৈছে। এনেকৈয়ে এতিয়া চিকেনখিনি মই অকণমান গ্ৰেভিটোত মিল হোৱালৈকে সিজিবলৈ দিম আৰু ইয়াত অকণমান মই পানী দিলোঁ, নহ'লে লাগি ধৰাৰ চান্স থাকে। চ' মই এতিয়া এনেকৈয়ে আৰু অকণমান পানী দি পেলাই মই 15 মিনিটছৰ কাৰণে এনেকৈ ঢাকি থৈ দিম। আৰু এয়া চাওক, মোৰ চিকেন বাটাৰ মছলা ৰেডি হৈয়ে গ'ল। ইয়াত অকণমান ক্ৰীম দিলোঁ এতিয়া। আৰু এয়া চাওক, মোৰ ফাইনেল লুক চিকেন বাটাৰ মছলাৰ। ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিও জনাব। থেংক ইউ।